নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ ৰুচি আৰএনজি নতুন এটা ভিডিঅ'লৈ। আৰু সুপ্ৰভাত। শুই উঠিছোঁ আৰু মুখখন ধুলোঁ, ধুই পিনি চাহটো খালোঁ। আৰু আজি যিহেতু কাতি বিহু আৰু আমাৰ এইফালে ঘৰ দুৱাৰ অকণমান চফা হোৱাত লাগি আছে। আৰু ইফালে আনি থৈছোঁ এটা তুলসী পুলি, আৰু গধূলিকৈ তুলসী তলত যিহেতু চাকি জ্বলাব লাগিব, আৰু সেইকাৰণে তুলসী পুলি এটা আনি থৈছোঁ আৰু ৰুই থৈছোঁ। অকণমান ৰ'দ দিয়াৰ কাৰণে বুলি বাৰান্দাত এনেকৈ উঠাই থোৱা আছে। আৰু মই ওলাইছোঁ এতিয়া বজাৰলৈ, চাহটো খালোঁ, খাই বজাৰ কৰি আহোঁ অলপমান। যিহেতু শৰাই এখন দিব লাগিব তুলসীৰ তলত, আমাৰ নিয়মে যি হয়। আৰু সকলোকে আমাৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আকাশবন্তি দিয়ে যাতে সকলোৰে অপায় অমংগল কৰি নাশ কৰক তাৰে কামনা কৰিছোঁ। আৰু বাকী অনাগত দিনবিলাক যাতে সকলোৰে সুখৰ হয় তাৰে কামনা কৰিলোঁ। আৰু আমাৰ এইফালে এতিয়া লাগি গ'ল আমাৰ এওঁ ঘৰ চাফা হোৱাত ব্যস্ত। আৰু মই ওলাইছোঁ বজাৰলৈ, আৰু টিকলি স্কুল গ'ল, কাৰণ ইয়াত বিশেষকৈ কাতি বিহু স্কুল বন্ধ নাথাকে। আৰু সেইটো আমাৰ অসমতেই কাতি বিহুটো পতা হয়। আৰু টিকলি গ'ল স্কুললৈ আৰু মই যাওঁ বজাৰলৈ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ৰাইজ এতিয়া হৈ গ'ল সন্ধিয়া, আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ এইফালে এওঁ লাগি গ'ল পূজাৰ কামত, তুলসী পূজাৰ কামত। এইফালে চাকি বন্তি আগবঢ়াইছে, আৰু এইফালে আমাৰ টিকলি মেখেলা চাদৰ পিন্ধি পোৱা ৰেডি। আৰু এইফালে দুদু আৰু ডিম্পল এতিয়াও আহিলে তুলসী পূজা খাবৰ কাৰণে। আৰু আমাৰ এওঁ বৰ্তমান লাগি আছে চাকি জ্বলাবৰ কাৰণে, এইফালে ৰেডি কৰি আছে। আৰু লগৰো আহিছে দুই এজন তুলসী পূজা খাবৰ কাৰণে। আৰু ইফালে আহি গ'ল আমাৰ বাচ্ছা পাতিও আহি আছেহি। আলহী আহি আছে দুই এজনকে, এইজনী হৈ গ'ল ৰুবি, আৰু ৰুবিও আহিছে তুলসী পূজা খাবৰ কাৰণে। আৰু আমাৰ টিকলি পুৰা মেখেলা চাদৰ পিন্ধি পুৰা ৰেডি। আৰু জানে চাকিবোৰ এখন এখনকে নি দি দেগে। ৰুবি এইফালে আগবঢ়াই দিছে আমাৰ এওঁ এনেকৈ। চাকিখিনি আগত দি লোৱা, তাৰপিছত ধূপ চুপ জ্বলাবা চাগে। প্ৰসাদ দিব লাগিব নহয় তুলসী তলত। গামোচাখনতকে চেলেং চাদৰখন হোৱা হলে ভাল আছিলে ন। এতিয়া কি হ'ব, উপায়তো নাই, যিহেতু চেলেং চাদৰ যোগাৰটো নহ'ল। আৰু লাহে লাহে এইফালে পূজা যো-জা চলি আছে। আৰু চাকি গোটেইখিনি ৰেডি হৈ লওক, আৰু তুলসীৰ তলত প্ৰসাদো দিব লাগিব। আৰু প্ৰসাদটো দি হোৱাৰ পিছত, আৰু এইডোখৰ জেগাডোখৰ হ'ল ঠেক, বাকী প্ৰসাদ বিটাবৰ কাৰণে ভিতৰলৈ লৈ যাব লাগিব। আৰু এনেকৈয়ে ৰুমতে সৰু সুৰাকে আয়োজন কৰিছোঁ তুলসী পূজাৰ। যিহেতু টিকলিও আছে, তাই হয়তো এইখিনি যদি আমি কৰি নেদেখাওঁ ৰুমত, বা যিহেতু আমি অসমৰ বাহিৰত আছোঁ, যদি ঘৰত থাকিলে হয় গোটেইখিনি কথা তাই দেখিলে হয়, গম পালে হয়। কিন্তু এতিয়া যিহেতু বাহিৰত আছোঁ, তাই যদি এইখিনি নেদেখে হয়তো গম নাপাবগৈ। সেইকাৰণে তাইকো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, তাইও জানক নিজৰ বিহু কেইটা কি কি কেতিয়া কেতিয়া হয়, এইখিনি তাইকো অলপ দেখাবৰ কাৰণে অকণমান চেষ্টা। আৰু এনেকৈয়ে আৰু সৰু সুৰাকৈ আয়োজন কৰিছোঁ। আৰু ইফালে আমাৰ এওঁ প্ৰসাদটো তুলসী তলত প্ৰসাদটো দি লওক, আৰু চাই থাকক ভিডিঅ'টো তুলসী পূজা। আৰু লগৰো আহিব দুই এজন। আৰু এইফালে তুলসী তলত প্ৰসাদটো আগবঢ়াই দিলোঁ। আৰু এতিয়া শৰাই এটা কাঢ়ি লওঁ। পিতাই আহি যোৱা, শৰাই এটা লৈ লোৱাহি, পটাপট আহা।
আৰু তেতিয়াহ'লে গোপিনীসকলে আশীৰ্বাদটো দিব লাগে। কৃষ্ণ 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 হৰি আৰু এইফালে এতিয়া হৈ গ'ল। আৰু ভিতৰলৈ লৈ লোৱা, প্ৰসাদটো ভিতৰতে বিতৰণ কৰি দিবা। এতিয়া আমাৰ এওঁ লাগি গ'ল বিলনীয়া কামত। আৰু এতিয়াৰ পৰা ট্ৰেইনিংটো দিয়াই আছো। এইফালে আহি গ'ল আমাৰ দেৱজিৎ ভাই। দেৱজিৎ আহ। আৰু এতিয়াৰ পৰা ট্ৰেইনিংটো দিয়াই আছো। যেতিয়া আমি দুটা বুঢ়া বুঢ়ী হ'ম, তেতিয়া সকাম চকাম খাবলৈ সুবিধা হ'ব। আৰু বিলনীয়া পাৰিব এওঁ। ট্ৰেইনিংটো সেইকাৰণে দিয়াই আছো। আৰু প্ৰসাদটো মিক্স কৰি লোৱা, তাৰপিছত পাতত দি দিয়া। আৰু আলহীও আহিব কোনোবা কোনোবা লগৰ। এনেকৈ আৰু সৰু সুৰা আয়োজন তুলসী পূজাৰ ৰুমতে। চাই থাকক ভিডিঅ'টো। আৰু যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইফালে লাহেকৈ আমাৰ প্ৰসাদ বিতৰণো হৈ গ'ল। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু প্ৰসাদটো খাই লওঁ। আৰু লগ পাই আছোঁ নেক্সট ব্লগত। আৰু তেতিয়ালৈকে টাটা বাই বাই। জয় আই অসম।